बिटिआर सरकारनि बाखनायथाव हाबाफारि थांनाय साननैसो सिगां मिथिंगायारि खैफोदजों खहा जानाय न'खौ फाहामनो थाखाय अनसुंथाइ होदों बिटिआर सरकारा 30 नं गडेश्वर बियाबनि सिङाव थानाय बामुनजार मिलन ज्योति संघनि न'आ बारहुंखाजों गाज्रि जानायखौ गामिनि रायजो राजाफ्रा बियाबनि एमएलए पवित्र कुमार बर'नो खौरां हैनाय लेखा दिनै आंगो गामियाव थांनानै 50,000नि चेक बिलाइखौ गथायनानै होयो। 50,000नि चेकखौ मोननानै बामुनजार मिलन ज्योति संघनि सामलाय आफादनि आफादगिरिया बिटिआर सरकारखौ साबायखर बावो आरो बायनानै थानाय न'खौ मोजाङै लुफुंना लानो हासिगोनखौ गोजोननाय फोरमायदों। फैबाय थानाय बिटिसि बिसायख'थियाव बामुनजार गामिया 30 नं गडेश्वर बियाबनि इउपिपिएल दलनि बिजाथि पवित्र कुमार बर'नो भट होनानै देरहासार खालामगोनखौ रोखा जाबाय होननानै फोरमायदों बामुनजार मिलन ज्योति संघनि आफादगिरि आरो रायजो राजा बिथांमोनहा। আমাৰ বতাহে যিখিনি অন্যায় কৰিলে তাৰ বাবে আমি বহুতৰ ওচৰত আবেদন নিবেদন কৰিও আমি সাহায্য একো নাপালোঁ। অৱশেষত আমি ইউপিপিএলৰ মাননীয় প্ৰমোদ বড়ো ছাৰৰ পবিত্ৰ বড়োৰ ওচৰত আমি আবেদন কৰাত তেখেতে আমাক এইখিনি সহায় কৰিলে, ঘৰটো কৰি দিম বুলি ক'লে আৰু সেইমতে আমাক আজি চেক প্ৰদান কৰিছে। কিমান 50,000 টকা। কি ক'ব এতিয়া তেখেতসকলক কি ক'ব? তেখেতসকলক ভৱিষ্যত এনেকৈ কাম কৰি যাবৰ কাৰণে তেওঁলোকক সাহস দিয়ক আৰু আগবাঢ়ি গৈ থাকক। আগত আৰু কেইদিনমান আগত মানে ইলেকশ্যন হ'ব যাই আছে, কি ক'ব ইয়াৰ ওপৰত? ইলেকশ্যনত আমি সকলোৱে দলে বলে তেওঁলোকক উন্নয়ন কৰিবই লাগিব, তেতিয়া আমি আৰু সাহায্য পাম। ৰাইজক কি ক'ব? ৰাইজে সহযোগ কৰিব লাগে ইউপিপিএলত। চেকটো পাই পেলাই 50,000ৰ চেকটো পাই পেলাই কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। প্ৰমোদ বড়ো ছাৰক কি ক'ব? ধন্যবাদ দিছোঁ তেখেতক। তেখেতে আমাৰ দুখীয়া ৰাইজখিনিক যে চাইছে। গাঁৱৰ নাম কি? আমাৰ গাঁৱৰ নাম বামুনজাৰ গাঁও। চেকখন দিয়াৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। এই প্ৰমোদ বড়ো ছাৰলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি থকা নিৰ্বাচনত যাতে আমাৰ ৰাইজে ইউপিপিএল পাৰ্টিত ভোট দি জয়যুক্ত কৰে তাৰে কামনা কৰিছোঁ। সকলোকে কৈছোঁ ৰাইজক আমাৰ ইউপিপিএল পাৰ্টিক ভোট দিয়ক আৰু আমাৰ বামুনঝাৰ গাঁৱত এতিয়া আমাৰ ইউপিপিএল পাৰ্টিৰ পৰা যিখিনি আঁচনি দিছে সেইখিনি আঁচনি আমি সৰুৰ পৰা পোৱা নাছিলোঁ। যোৱা এসপ্তাহ হৈ গ'ল আমাৰ পাৰ্টি অফিচতে আমাৰ জ্ঞান চাৰাং আঁচনিৰ 2জন ল'ৰা ছোৱালীক 5,000কৈ চেক দিলে আৰু আজি 15 দিনমান হৈ গ'ল কেঞ্চাৰ বেমাৰী এজনক 15,000 টকাৰ চেক দিলে। তাৰ উপৰিও আৰু কিছু সৰু সৰু বেমাৰীকো অলপ তেওঁলোকে সাহায্য দিছে, তাৰ বাবে আমি ধন্যবাদ। বহুখিনি আমি ছাৰৰ পৰা মানে কি সহযোগ পাইছোঁ আৰু আঁচনিবিলাক বহুতখিনিয়ে পোৱা গৈছে এইবাৰ। আগৰ 17 বছৰত এনেকুৱা পাইছিলে নাই? এনেকুৱা পোৱাই নাই। য'ত নেকি ৰাস্তাত বোকা পানী হৈ আছিল তাত চেন কেভেল পেলাইছে ছাৰে আৰু পেলাব এতিয়া বৰ্তমান, সেইখিনিয়ে আৰু। মন্দিৰবিলাকত দিছে নে নাই? মন্দিৰবিলাকত বৰ্তমান দিয়া নাই। আহি থকা দিনত এটা দিছে আমাৰ দক্ষিণ বামুনঝাৰত, এতিয়া বৰ্তমান সেইখিনি আৰু আহি থকা দিনত আৰু ছাৰে দিম বুলি কৈছে। নিশ্চয় তেওঁ জয়যুক্ত হ'লে দিব, আমাৰ গাঁৱত আশা আছে। আজি আমাৰ সেই যোৱা যিটো বতাহ হ'ল, বতাহত বিধ্বস্ত হোৱা আমাৰ বামুনঝাৰ মিলনজ্যোতি শিল্পী সংঘৰ যিবিলাক মানে ধ্বংস হৈছিলে সেইবিলাক আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ পবিত্ৰ কুমাৰ বড়ো ছাৰ আহি তেওঁ আমাৰ যি আমাৰ 50,000 টকা চেক এখন দিলে তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই আমাৰ এইফালে যিমান যি কাম কৰি আছে তেওঁক তাৰ বাবেও অশেষ ধন্যবাদ কৰিছোঁ। আৰু আমাৰ আছে বহুত সমস্যা আছে, সেই সমস্যাবিলাক অনাগত দিনত তেওঁৰ পৰা আমি প্ৰতিকূল পাম বুলি আমি আশা ৰাখিছোঁ। লগতে তেওঁক আমি বিচাৰোঁ ইয়াতে আমাৰ যিটো বামুনঝাৰ অঞ্চলটোত তেওঁ অহা নাই, তেওঁক আমি ইয়াত বিচাৰোঁ। আশা কৰোঁ তেওঁ নিশ্চয় আহিব আমাৰ ওচৰত। তেওঁ আমাৰ ওচৰত আহি তেওঁ আমাৰ লগত কথাবিলাক শ্বেয়াৰ কৰিব, তাৰ বাবে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইলেকশ্যন হ'ব যাই আছে, তেখেতক কেনেকুৱা হেল্প কৰিব?
তেখেতক আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ প্ৰত্যেকটো সময়ত থাকিব চেষ্টা কৰিম। সেইটো আমি চবে ট্ৰেক্টৰ ভোট দিব। সেইটো মানে চাওক, সেইটো আমি ক'ব পৰাটো টান, কিন্তু আমি আমাৰ নিজৰ ব্যক্তিগতটো জানো। গতিকে ব্যক্তিগত হিচাপে আমি তেওঁকতো আমি কৰিম। আৰু আমাৰ কি হ'ল, আমাৰ ইয়াতে যিবিলাক আমাৰ তেওঁৰ লিংকত আছে, সেই লিংকৰ মানুহবিলাকক অলপ ষ্ট্ৰং হ'বৰ কাৰণে আমি বিচাৰোঁ, ষ্ট্ৰং হোৱাটো বিচাৰোঁ। কাৰণ চাওক, সেই ষ্ট্ৰং হ'লে তেওঁলোকৰ থ্ৰুৱেদি আমি যিখিনি কথা কৰিব পাৰিম, হয়তো আমি নিজাববীয়াকৈ ক'লে নোৱাৰিব পাৰোঁ। তাৰ বাবে আশা কৰোঁ হয়তো আপোনালোকে অলপ চাব, মানে তেওঁক প্ৰমোদ বড়ো ছাৰে চাব ক'ত কেনেকৈ কি হৈছে, সেইমতে কামবিলাক কৰিব আশা কৰোঁ বাছ মানে।